후원이 어허 후원이 어허 মা বেগটো দিয়া আকৌ মোৰ অফিস যাবলৈ দেৰি হৈ আছে মা মোৰ ছুটিখনত দিয়া মোৰ দেৰি হৈ আছে লোৱা আৰু শুন দুটাকে টিফিন ভৰাই দিছোঁ সময়মতে খাই ল'বি কিন্তু দেই ওহো মা খাম দিয়া মোৰ দেৰি হৈ আছে বাই মমি খুৰী খুৰী ৰেহান আছে নেকি ইয়াৰ কথা মই নাজানো বিশ্ব আৰু তাৰ কথা সুধি মোক আমনি নকৰিবি খুৰী ছাৰ গাড়ীখন চাই দিয়াচোন কি হৈছে তই মোৰ গেৰেজখন বন্ধ কৰিবি তই যদি থাকিলে যা ৰেহানক মাত আপোনাক দেৰি আছে যদি মোৰ স্কুটিখন লৈ যাওক আপোনাৰ গাড়ীটো ৰিপেয়াৰিং কৰি পেলাই মই বনাই থৈ দিম মতে আপুনি মোৰ গাড়ী আজিতো দৰমহা পোৱা কথা আছে ললো তোৰ ইমান দৌৰাদৌৰি কি ঘৰ সেইবিলাক পিছত কম বিশ্ব এতিয়া মই যাওঁ দে আৰু ইয়াৰ পৰা আৰু বজাৰলৈ যাবলৈ আছে মাৰ কাৰণে শাৰী এখন ল'ম বুলি ভাবিছোঁ ভাইটিৰ কাৰণে পেন আৰু চোলা ভণ্টিৰ কাৰণে এযোৰা চুৰিদাৰ আৰু যদি পইচা বাচে অকণমান বিহুৰ বজাৰো কৰি দিম দৰমহাই তই পাৱ 12,000 টকা পিছে তোৰ কোলাব জানো তই কি ল'বি মোকনো কি লাগে ভাইটিৰ পুৰণি চোলাবিলাকে পিন্ধি মই জীৱন কটাই দিওঁ আৰু বাহিৰত ঠিক কৰে মই নহয় গেৰেজত কাম কৰিবলৈনো কিমান ভাল কাপোৰ লাগে আছে দুই এযোৰা চলি যাব দে বিশ্ব তই থাক মই এতিয়া যাওঁ দে নহ'লে সিফালে লেট হৈ যাব নে কি কোৱা দে ঠিক আছে নহ'লে যা ভাইটি এ মাইনা ঐ ওলাই আছো সোনকালে ওলাই সোনকালে হয় দাদা দাদা এ চা কি আনিছো তোৰ কাৰণে চুৰিদাৰ হেল্ল' আৰু তোৰ কাৰণে মই এই চাৰ্ট আৰু এটা হেৰি আনিছো টি চাৰ্ট আনিছো তোৰ তাত বহুত ভাল লাগিব চা 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 আৰে স্পৰ্টিংটো তোৰ কাৰণে আনিছো অ মা মই তোৰ কাৰণেও কিবা এটা আনিছো এখন চাদৰ তই সদায় বগা চাদৰ পিন্ধি থকা ভাল নালাগে অ' কেতিয়াবা এইখনো পিন্ধি চাবিচোন কিবা এটা খুৱাব দীপা ইয়াক কৈ দে এইবোৰ চাই থকাৰ মোৰ সময় নাই কিন্তু দাদা একো নাই দে সেই মোৰ দেৰি হ'ল যে আহাত সেইকাৰণে চাগে মায়ে খং কৰিছে ইয়াত কৈ দে মায়ে পিছত পিন্ধিব যা আৰু এয়া ল পিছে কালিতো পুৰা বজাৰ চজাৰ কৰিলি পিছে বিহু খাবলৈ আমাৰ ঘৰলৈ আহিবি নিশ্চয় যাম কিয় নাযাম ৰাগিনীকো লগত লৈ আহিবি ৰাগিনী এ হৰি খালে তাইকতো আজি মই লগ কৰা কথা আছিল ৰাতিপুৱাৰ পৰা তাই বেছি ৰখি আছে মইতো আজি গেৰেজত কাম নাই বুলিও কৈছো কি হ'ব এতিয়া সেইটো টেনশ্যন ল'ব নালাগে সেইটো চাহ আহি আছে ৰাজধানী এক্সপ্ৰেছ দি কেনে আহি আছে 120 স্পীডত চাহু আহি এ ভাই তাইক মই আজি গেৰেজত অহা নাই বুলি কবি হা মই লুকাও লুকাবলৈ জেগা নাপালি আৰু কোনে লগাইছে মই এটা ৰেঞ্চ বিচাৰি আছিলো তোৰ কোনডাল ৰেঞ্চ লুকাই আছে মই জানা আছে তাতে ইমান দেৰি ৰখি আছিলো মই চৰি বাবা আজিৰ পৰা আৰু এতিয়া কেতিয়াও এনেকুৱা নহয় তোক মই বৰ অশান্তি দিওঁ ন হেই তই কান্দিছ যে তেনেহ'লে মোৰ পৰা কিয় পলাই থাক মোৰোতো মন যায় ন তোৰ লগত ঘূৰিব আৰু আজি প্ৰায় 2 বছৰে হ'ল তই আজিলৈ মাক লগেই কৰাই দিয়া নাই মোক জানো এইবাৰ মাঘ বিহুতে তোক মই মাৰ লগতে চিনাকি কৰাই দিম বুলি ভাবিছোঁ আৰু তই এনেকৈ নাকান্দিবিচোন তোৰ নাম ৰাগিনী ন তই মোৰ ভাগিনী
ময়ো আছো আজিকালি আহা কি ফালতু দেখান মই যাওঁ লাগে দি গৈছিল ভালে হ'ল এতিয়া তই মই যাচি গেলো ফালতু হে তো গুছিয়ে গেল কেমন কাজ আছো বাদ দি যা নালগে ভাইটি ও ভাইটি ও এইফালে শুনচোন ও দাদা তোৰ যদি পুৰণি চাৰ্ট এটা আছে দেচোন আজি বিহুৰ দিনা ভাল নালাগে ন এইবিলাক পিন্ধি থাকিব ৰ ও দাদা এইটো ল বা ধুনীয়া লাগিছে দেখোন কোনো দৰকাৰ নাই ইয়াক চাট দিবলৈ দে মা দাদা তই কিয় ইমান অৱহেলা কৰা মোক আৰু তোৰ ভণ্টিক তই ইমান মৰম কৰ কিন্তু দাদা দাদা তই এইখন ঘৰৰ ডাঙৰ ল'ৰা ৰিহান মোৰ ল'ৰা নহয় সেইটো দেউতাৰ কুকৰ্মৰ ফল তোৰ দেউতাৰ মৃত্যুৰ সময়ত ইয়াক কোচত উঠাই কৈছিলে ইয়াক লালন পালন কৰিবলৈ ঐ মা তই এইবোৰ কি কৈছ তই লাগিলে মোক গালি পাৰ মোক বেয়া পাই থাক কিন্তু মই তোৰ পুত্ৰ নহয় বুলি তই মোক এনেকৈ অৱহেলা নকৰিবা মা মই সহ্য কৰিব নোৱাৰিম মা মই সহ্য কৰিব নোৱাৰিম কৈ দে না মা হে মা সেইবোৰ মিছা বুলি কৈ দে না মই যিবোৰ কৈছো এইবোৰেই সঁচা মই চিনি নাপাওঁ সেইজন মানুহক মোক তোৰ কলাত তুলি দি নিজে দেৱাখন লৈছে মই কেৱল তোক চিনি পাওঁ মা মই কেৱল তোক চিনি পাওঁ এই মা এইবিলাক মিছা হয় বুলি কৈ দে না আৰু তই দীপ আৰু আমাৰ মাইনা যেনেকৈ মৰমত মাতা মোক এবাৰ তই মৰমত মাত না ৰেহান বুলি হে মা এবাৰ মৰমত মাত না আৰু এই যাৰ সন্তান এই কুকৰ্মৰ ফলে তোক কেতিয়াও মুখ নেদেখাই মা মই এই ঘৰ এৰি গুচি যাম কিন্তু এবাৰ তই মোক মাত্ৰ এবাৰ মোক তই মৰমত বাবা বুলি মাত না মা দাদা মাৰ কিবা হৈছে মা ৰেহান ছাৰ মোৰ দেখাৰ মতে তোমাৰ মাৰ হাৰ্টৰ প্ৰব্লেম আছে অপাৰেশ্যন কৰিব লাগিব ছাৰ কেতিয়ালৈ এইটো তুমি যিমান সোনকালে কৰা ইমান ভাল আপুনি সোনকালে যোগাৰখিনি কৰি লওক মই মাক কালি অপাৰেশ্যনৰ আপুনি হেৰি কৰক কিন্তু তাৰ কাৰণে অলপ বেছিকৈ পইচা লাগিব পাৰে কিমানমান ছাৰ এইটোতো মই এতিয়া ক'ব নোৱাৰোঁ হ'ব ছাৰ আপুনি এইবিলাক চিন্তা কৰিব নালাগে মই পইচা যেনেকৈ নহওক মই আনিম আপুনি খালি মাৰ অপাৰেশ্যনৰ যোগাৰ কৰক ঠিক আছে ৰেহান কিন্তু দাদা ইমানবোৰ পইচা তই একেলগে কেনেকৈ যোগাৰ কৰিবি পইচাটো যোগাৰ কৰিব লাগিব ভাইটি পইচাটো যোগাৰ কৰিব লাগিব যেনেকৈ নহওক মই ভাল হৈ উঠিব লাগিব তোমাৰ ধ্যান ৰাখকৈ মই অলপ পইচা যোগাৰ কৰি আহোঁ দাদা ৰমা তই ৰেষ্ট কৰ ৰেষ্ট বহুত কৰিলো মই জানিছিলোৱে দীপে মোক হাঁচতীয়া ধন ভাঙি হ'লেও ভাল কৰি আনিব বাবা দীপ অ' বা মা তই মাতিছিলি তই মোৰ কাৰণে গোটেই হাঁচতীয়া ধনবোৰ শেষ কৰি দিলি ন মই পইচা দিয়া নাই নহয় দাদা আহে
তোৰ কাৰণে মোক ঘূৰাব নালাগে দে বা মই ঘৰেদি যাব ওলাইছোঁ তোক সেই কলংকই কেতিয়াও আৰু মোক নেদেখায় বাবা বাবা ৰিহান তই এইফালে আছোন বা তই মোক ক্ষমা কৰি দে অ' তোমাৰো সুখ মোৰ দুখতে তোমাৰ দুখ ঐ মুৰা তই আকৌ নাযাওঁ মোৰ ভয় লাগে মতা তই নে মই ৰ'বা মানুহ চাই আছে নহয় অ' মই পাহৰি গৈছিলোঁ পিছে আপোনাক সকলোকে বিহুৰ উল্লেখ জনালোঁ অঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ কৰিবা আপোনাৰ লগৰ বন্ধুবিলাকৰ লগত দেই ন হ'ব কৰিব শুনাটো পাইছোঁ সিদিনা সিহঁতে গেৰেজত হেঁচা হাঁচি কৰি আছিল কাৰণে বিয়া হ'ল এতিয়া আমি দুটা কৰোঁ হেঁচা হাঁচি নে কি কথা কি কৰা